নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি পুনৰবাৰ আপোনালোকৰ ওচৰত আহিছোঁ নতুন এটা খাদ্য সম্ভাৰ লৈ। বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আমাক লাগিব ডিম 4টা, বিলাহী এটা, আলু 3টা কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ 2টা, জলকীয়া কেইটামান, তেজপাত, ৰেড চিলি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা অকণমান, তাৰপৰা আদা নহৰু অলপ। এইখিনি মই প্ৰথমতে বিলাহীটো মই পিচি ল'ম মিক্সিত মাৰি। তাৰপিছত ডিমখিনি এতিয়া মই ফেটি লৈ এনেকৈ বনাওঁ, আপোনালোকে চাই যাওকচোন। এতিয়া মই ডিমকেইটা ইয়াতে ভাঙি লৈ ধুনীয়াকৈ ফেটি ল'ম। এতিয়া মই ডিমকেইটা ভাঙি লৈছোঁ। এতিয়া মই নামতো ইয়াতে নিমখ দি ল'ম, তাৰপিছত ধুনীয়াকৈ ফেটি ল'ম। এইটো এতিয়া এটা এনেকুৱা মোক ষ্টিলৰ বাতি লাগিব। বাতিটোত মই অকণমান ৰিফাইন তেল দি ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই ডিমখিনি ইয়াত বাকি দিম। এতিয়া মই ঢাকনখন ধুনীয়াকৈ ইয়াত ঢাকনখনতো ধুনীয়াকৈ ৰিফাইন তেল সানি দিয়া আছে। এতিয়া মই এইখনো ঢাকি দিম, ধুনীয়াকৈ বন্ধ কৰি দিম। তাৰপিছত এতিয়া মই ইয়াত কুকাৰটোত অলপ পানী দি থৈছোঁ। এই পানীখিনিত এতিয়া মই এইটো ধুনীয়াকৈ বহাই দিম, আৰু লগতে এই কাটি থোৱা আলুখিনি এটা দি দিম। এতিয়া মই গেছটো অন কৰি ল'লোঁ। তাৰপিছতে এতিয়া মই কুকাৰটো ইয়াত বহাই দিম, হুইচেল মাৰিবলৈ দিম। তাৰপিছত মই কুকাৰটো খুলি তৰকাৰীখিনি কেনেকৈ বনাওঁ সেয়া আপোনালোকে চাই। এতিয়া মই কুকাৰটো বন্ধ কৰি দিম। 2টা হুইচেল মাৰিলে কণীখিনিটো হৈয়ে গৈছে। এতিয়া মই বাহিৰলৈ উলিয়াই লৈছোঁ। আলুখিনিও হৈ গ'ল, এই আলুখিনিও হৈ গৈছে। এতিয়া মই ডিমখিনি ইয়াত উলিয়াই লৈ ধুনীয়াকৈ মই ইয়াত কাটি ল'লোঁ। ডিমখিনি কাটি থৈছিলোঁ, সেই ডিমখিনি এতিয়া মই ইয়াত ফ্ৰাই কৰিম। এতিয়া মোৰ হৈ গৈছে এইখিনি। মই এইখিনি এনেকৈ থৈ ল'ম চাইড কৰি। এইখিনি এতিয়া ধুনীয়া হৈ গৈছে। মই থৈ ল'ম। এতিয়া একেখিনি তেলতে মই বাকীখিনি তৰকাৰী মই তেজপাতকেইটা দি লৈছোঁ। তেজপাতটো ভাজি লোৱাৰ পিছত মই এতিয়া পিঁয়াজখিনি ইয়াত দি দিম। অকণমান ভাজি লোৱাৰ পিছত আকৌ আদা নহৰুখিনি দিম। আদা নহৰু ইয়াত দি থোৱা আছে, সেইখিনি ইয়াত দি দিম। এতিয়া জলকীয়াখিনি ইয়াতে দি দিছোঁ। জলকীয়াখিনি নহয়, জলকীয়া মই বেছি দিয়া নাই, 2টা দিছোঁ। এইখিনি মই অকণমান ৰঙচুৱাকৈ এতিয়া ভাজি ল'ম। এতিয়া মই মছলাখিনি দি আছোঁ। ইয়াতে এটা জিৰা পাউডাৰখিনি দিলোঁ, এইটো গৰম মছলা ইয়াত দি আছোঁ, তাতে হালধি পাউডাৰ,
আকৌ অকণমান মই ৰেড চিলি ইয়াতে ৰেড চিলি নহয় কাশ্মীৰ মিৰ্চ কালাৰৰ কাৰণে দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই লৈ বিলাহীখিনি মই এয়া মিক্সিত পিচি থৈছিলোঁ, এতিয়া মই ইয়াতে দি দিম। এইখিনি মোৰ হৈ গৈছে। এয়া বিলাহীখিনি দি দিলোঁ। ইয়াৰ লগত মই ধুনীয়াকৈ অকণমান অলপ বস্তুখিনি মানে সিজিবলৈ দিম। এয়া গেছটো অকণমান কমাই দিছোঁ। এতিয়া এই মানে বিলাহীখিনি অলপ অলপ তেল এৰালৈকে মই এতিয়া ভাজি ল'ম আলুখিনি। এতিয়া মোৰ এই বিলাহী ভজাখিনি হৈ গৈছে। মই এতিয়া আলুখিনি ইয়াত ধুনীয়াকৈ দি দিম। এতিয়া মই নিমখ অকণমান ইয়াত দি দিছোঁ, যিহেতু আগতে মই ডিমখিনি বইল যেতিয়া হেৰি কৰি লৈছিলোঁ, গৰম কৰি লওঁতে বনাই লওঁতে তেতিয়া মই নিমখখিনি দিয়াই আছিলে, সেইকাৰণে বেছিকৈ নিমখ দিয়া নাই। এতিয়া অলপমান নিমখ দি লৈছোঁ ইয়াত। সোৱাদ অনুসৰি অকণমান নিমখ দিলে হৈ গ'ল। মই তাৰপিছত নিমখখিনি দিয়াৰ পিছত এই মই আলু যেতিয়া দিছিলোঁ আলুখিনি এতিয়া মই ভাঙি দিম ইয়াতে। ছাইডত মই পানী গৰম কৰি থৈছোঁ। এই পানীখিনি এই আলুখিনি ভঙাৰ পিছত পানীখিনি ইয়াত মই দি দিম। আলুখিনি ভাঙি দিলে তৰকাৰীখন ডাঠ হ'ব, অলপমান ভাতৰ লগত খাবলৈও ভাল হ'ব। এতিয়া মোৰ আলু ভঙা হৈ গৈছে। পানী এয়া গৰম কৰি থৈছিলোঁ, ইয়াৰ গৰম পানী অলপমান ইয়াত দি দিম। এয়া পানী দিয়া হৈ গ'ল। এতিয়া মই গেছটো অকণমান এতিয়া মই উতল আহিছে নাই চাম। এয়া ধুনীয়াকৈ উতল আহিছে। ধুনীয়াকৈ এয়া উতল আহিলে। এতিয়া মই ভাজি থোৱা ডিমখিনি ইয়াত দি দিম। তাৰপিছত ধুনীয়াকৈ মিলাই দিম। সিজিবলৈ দিম। এতিয়া তৰকাৰীখিনি হৈ গ'ল, ধুনীয়াকৈ হৈ গ'লে। এতিয়া মই বন্ধ কৰি দিম। তাতে অকণমান ধনিয়া পাত কাটি থোৱা আছে ছটিয়াই দিম। মই গেছটো অফ কৰি দিম। তৰকাৰীখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি কেতিয়াবা ধৰক ডিমটো ঘৰলৈ আনি আমলেট বনাই খাওঁ, বইল কৰি খাওঁ, এগ কাৰী বনাই খাওঁ, এনেকৈ বনাই খোৱা হয়। এনেকৈও কেতিয়াবা বনাই খাই চাবচোন, খাবলৈ বহুত ভাল হয়, টেষ্টি হয়। মই ৰেচিপিটো বনাই পিনি আপোনালোকক মই দেখুৱালোঁ। তৰকাৰীখিনি এনেকৈ বনাব পাৰি বুলি মই আপোনালোকক দেখুৱালোঁ। আপোনালোকেও এদিন বনাই খাব, খাই পিনি মোক কমেণ্টত জনাবচোন কেনেকুৱা পালে খাই। মোৰ তৰকাৰীখিনি বনাই খাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।